তো আমাৰ ৰুপিয়েটো হৈছে এইটোৱে এইফালে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি আমি পুৰা উত্তৰ গুৱাহাটী পাম ৱাও কি ধুনীয়া পৰিৱেশ চাওক ভাবিলে অবাক লাগে মানে এইবোৰ টেকন'লজি হৈছে ফৰেন টেকন'লজি আৰু এইবোৰ এতিয়া অসমতো হ'বলৈ ধৰিলে মানে ক'বলৈ ভাষা নাই আৰু চ' বন্ধুসকল হয় ইয়াৰ ওপৰেদি যাম আমি উত্তৰ গুৱাহাটীত ইয়াতে বহাৰ ঠাইও আছে চাব পাৰে বন্ধুসকল এইটো হৈছে ৰুপিয়ে আৰু ইয়াৰ ভিতৰতে আমি বহি আছোঁ তো গাইজ গুৱাহাটীত আহিছিলোঁ মাইগ্ৰেশ্যন বনাবলৈ তো মাইগ্ৰেশ্যন বনোৱা হ'ল এতিয়া ঘৰৰ ফালে যাম চ' ঘৰৰ ফালে যাম আমি ৰুপিয়ে হৈ তাৰমানে কি বুজি পাইছেনে ৰুপিয়ে গুৱাহাটীৰ যিটো নতুন ছিষ্টেম ব'লক আমি যাওঁ তো গৈ কিনে গম পাম কেনেকুৱা বস্তুটো আমাৰ ডিম্পু দা বিকাশ দা সিহঁতে আহিছে তো মোৰ আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব চ' ব'লক ভাবি আছোঁ ৰুপিয়েটো কেনেকুৱা ধৰণৰ হ'ব জীৱনৰ প্ৰথম এক্সপিৰিয়েঞ্চ তো চলো তো ৰুপিয়ে আহিবলৈ ক'ত কি কৰিব লাগে সেইটো আপোনালোকক সম্পূৰ্ণ দেখুৱাম কেনেকৈ টিকেটবিলাক কাটিব লাগে চ' গাইজ এতিয়া আমি টিকেট কাটিম তো টিকেট কেনেকৈ কাটিব লাগে চাওক আমাৰ ৰুপিয়ে তো টিকেট কাটিব লাগিব তো তাৰ কাৰণে কি কৰিব লাগিব চাওক টিকেট কাটিবলৈ কৰ্ণাৰত এটা ৰুম আছে তাত গ'লে হ'ল চ' গাইজ এতিয়া মই টিকেট কাটিম টিকেট ৰুমতো পূৰা AC লগাইছে আমাৰ বাইদেউসকলে ইয়াতে বহি আছে তো ইয়াতে টিকেট কাটিব লাগিব বম মজা লাগি আছে এতিয়া টিকেট পাম আৰু আমি ৰুপিয়েত উঠিম তো আমাৰ লগত পাই কোনে এয়া টিকেট পাই গ'লোঁ এতিয়া আমি ৰুপিয়েত উঠিম ইয়াৰ ছিষ্টেমটো আপোনালোকে গম পাইছেনে যদি আপুনি ওৱান ৱে কৰিব বিচাৰে অৰ্থাৎ ইপাৰৰ পৰা সিপাৰে যাব বিচাৰে অনলি তেনেহ'লে আপোনাৰ দিব লাগিব 60 ৰুপিজ এজনৰ আৰু যদি আপুনি ইপাৰৰ পৰা সিপাৰে গৈ কিনে আকৌ আহিব বিচাৰে তেতিয়াহ'লে আপোনাৰ এটা টিকেট কাটিবলৈ 100 টকা দিব লাগিব পুৰা চেকিং কৰি আছে ইয়াতে বম চম লৈ গৈছোঁ নেকি এনেই ধেমালিহে কৰিলোঁ এতিয়া উঠিলোঁ লিফ্টত 4 নম্বৰ ফ্ল'ৰটোত নামিম আৰু তাৰ পৰা আমি ৰুপৱেত উঠিম এতিয়া আমি আছোঁ 4th ফ্ল'ৰটোত আৰু ইয়াৰ পৰাই উঠিম আমি ৰুপৱেত তো ৰুপৱেত উঠাৰ পিছত প্ৰায় উত্তৰ গুৱাহাটী পাওঁতে 7 পৰা 8 মিনিটমান সময় লয় মানে সিপাৰ পাওঁতে চ' বলক আগবাঢ়ি যাওঁ তো গাইজ এইখনেই হৈছে আমাৰ ৰুপৱে তো ভিতৰত সোমাই গ'লোঁ আৰু ৰুপৱে দৰ্জাখন বন্ধ হৈ গ'ল তো চাওক বাহিৰৰ পৰিৱেশ তো গাইজ ৰুপৱেটো ষ্টাৰ্ট হৈছে আমি ভিতৰত বহি আছোঁ পুৰা ইয়াৰ এক্সপিৰিয়েঞ্চটো লৈ আছোঁ ৰুপৱেৰ স্পীডটো ফটককৈ বাঢ়ি গৈছিল আৰু সেইকাৰণে আমি চবেই চিঞৰি উঠিছোঁ অলপ ভয় লাগিছিল ইয়াৰ লগতে মানে মজাও লাগিছিল It's been a long day without you, my friend. And I'll tell you all about it when I see you again. আমি গৈ থাকোঁতে আহি থকাও দেখা পালোঁ এটা দলক সিফাৰৰ পৰা ইফালে আহি আছে তো কিয়া ভিউ হে ইয়াৰ We've come a long way from where we began. Oh, I'll tell এইখনেই হৈছে পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ যিখনৰ নাম হৈছে উমানন্দ হয় গাইজ কেতিয়াও ভবা নাছিলোঁ যে এই নদীদ্বীপখনৰ লগতো আমাৰ পৰিচয় হ'ব তো বহুত ভাল লাগি আছে you all about it when I see you again. When I see you again. Damn, who knew? All the planes we flew, good things we've been through. তো গাইজ আহি আমি সিপাৰ পালোঁ অৰ্থাৎ উত্তৰ গুৱাহাটী পালোঁ তো এতিয়া ৰুপৱেক বাই বাই দিব লাগিব তো এতিয়া আমি নামিম তো বহুত ভাল লাগিল মেডাম বাইদেউ ছাৰ সকলো বাই বাই নামিলোঁ বহুত ভাল লাগিল ব্ৰহ্মপুত্ৰৰ ওপৰেদি আহিলোঁ ব্ৰহ্মপুত্ৰৰ ওপৰেদি একদম ফাটাফাটি জাকাচ চ' আপোনালোকে গুৱাহাটীত আহিলে কেতিয়াও নাপাহৰিব ইয়াত উঠিবলৈ ইয়াত মাত্ৰ 60 ৰুপিজ লয় আৰু যদি আপ ডাউন কৰে আপুনি 2 ৱেজ যদি কৰে তেনেহ'লে আপোনাৰ 100 ৰুপিজ ল'ব তো এয়া গেট খুলি দিয়া আছে তো আমি ওলাই যাম এতিয়া All about it when I see you again.